নমস্কাৰ মই পল্লৱী হাজৰিকা মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। বহুত দিনৰ পৰা মই ভাবি আছিলোঁ ইউটিউব চেনেল এটা খুলিম, ভিডিঅ' দিম বুলি, কিন্তু হোৱা নাছিলে। ভাবিলোঁ আজি যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিন, আজিৰ পৰাই মোৰ চেনেলটো আৰম্ভ কৰি দিওঁ। আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক দি যাম যিমান পাৰোঁ আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু আজি এতিয়া 3টা বাজিলে, পিছবেলাই হ'ল। দিনটো আজি বিশেষ একো কৰা নহ'ল, সেইটো কাৰণে ভিডিঅ' নিদিলোঁ আৰু ভিডিঅ' নবনালোঁ। আৰু এতিয়াৰ পৰা কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আজি আমি ৰাতি অকণমান এনেই ফূৰ্তি কৰিম বুলি ভাবিছোঁ, যিহেতু আজি নৱবৰ্ষৰ প্ৰথমটো দিন। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সন্ধাই হ'লি আমাৰ খানাৰ আয়োজন হৈ আছে আৰু আমি আৰু এইখিনিতে এয়া কথা পাতি গোটেইকেইজনী এনেকৈ বহি আছোঁ। চুনুৱে ফোন পাতি আছে। হাই ক এয়া আৰু ইজনী আমাৰ টিকলি আই মানুহ। কি খাইছা কৈ দিয়া। আমলা খাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কোৱা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এজনী আমাৰ এজনী খুৰী এহেঁতি একদম পাচলি কুটাত ব্যস্ত হৈ আছে খানাৰ কাৰণে। আমাৰ এতিয়া গান লগা নাচি আছে। কৰিছে আৰু পুৰা একদম লাগি আছে বনোৱা আৰম্ভ কৰিছে আৰু জুই জ্বলাইছে, এতিয়ালৈকে বনোৱা নাই। ঠিকে আছে, মাংসত দিব লাগিব। এইজনী আমাৰ মা। এগৰাকী চাহ বনাই আছে, পিকনিকৰ চাহ। খালি বুনিয়া নাখাইছে। কান্দি গৈছে নি? কিহে কন্দুৱাইছে পিছে? হয় নি? আমাৰ নিয়মাই সিঙৰ কি হ'ল? আমাক কিমান শাস্তি দিছে, কেৰাহী আনিবগৈ লগা হ'ল। আকৌ কেৰাহী লাগে, কেৰাহী জুই পেলাই চাই দে। তোৰ মুখখন লোৱাই নাই আন্ধাৰ। খানা বনাবলৈ বিজু কৰি থকা কিবা আছে নি? এবাৰ ইমান ডাঙৰকৈ কান্দা লগাই থৈছে যে। চুনু কি হ'ল? আমাৰ মূৰটো হ'ল নি? চুনুয়া কি হ'ল? তোমাৰ বেমাৰ হৈ গ'ল নি? না ঘৰত আহি মনে মনে বুনিয়া খাইছোঁ। দেচোন চুনু কি খাইছ? বুজিয়া এয়া আমাৰ মাংস বনি আছে। এয়া মাছ এয়া বেছি নহয়, আমাৰ মানুহ কম। এয়া আমাৰ খুৰা এয়া বনাই আছে। এয়া মাংস বন্ধাকবি। মাংস খোৱাই নাই নে? জ্বলা দিছ নে? আমাক আকৌ এই ৰাতিখন পঠিয়াইছে দোকানলৈ, এইটো পইচা দি পঠিয়াইছে ববৰ মোবাইলৰ কাৰ্ড ভৰাবলৈ। আকৌ আহিছোঁ দোকানলৈ। এতিয়া আমাৰ আহিলে ভ্লগাৰ। ক'ত পলাইছে এইগৰাকী? পলাই দিছে দেখোন এইগৰাকী। চব এয়া ভ্লগ আৰম্ভ কৰিছে। এইগৰাকী আমাৰ খুৰাক বিশেষ অতিথি ভ্লগাৰ আমাৰ। কিবা এটা কৈ দিয়া আকৌ। কিবা এটা কৈ দিওঁ ৰচোন, মই কিবা কৰিব লৈছোঁ ডাঙৰ ডাক লৈ যাওঁ না। কোৱা আমি ভিতৰলৈ যাওঁ। আমাৰ সেই ভ্লগাৰক দেখাই দিছোঁ।
ঠিকে আছে নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ লগতে এই খানা এটা আয়োজন কৰিছে তালৈকে বুলি আহিলোঁ আহি খোজকাঢ়ি আহিলোঁ ভাগৰ লাগি গ'ল আহিয়ে বহি দিলোঁহি অঁ পানী বটল লৈ আহিছা লৈ আহিছোঁ ৰাস্তা ৰাস্তা খাবলৈ আৰু এয়া আমাৰ ভিন্দু এয়া ভিন্দু কিবা এটা কওক আকৌ এই বিজিতা কিমান আছে আৰু মাংস হৈ গ'ল নে এয়া আমাৰ মাংস হৈছে আৰু চব্জি অঁ চাই থাকক আৰু ভিডিঅ'টো শেষলৈ গান নবজা হ'ল গান নবজা হ'ল ভাতটো সোনকালে হ'ল এতিয়া মই ইমান সোনকালে ভাত নাখাওঁ ৰাতি ভোক লাগিলে কোনে ৰিক্স ল'ব সঁচাকৈ দেই 7:30 হৈছে আমাৰ ভাত হ'লে এইজনী আমাৰ মা তহঁতি লৰালৰি কৰি দিলি আৰু ই আমাৰ মোবাইল টিপি আছে আলু বাকলি চাকলি গুজাইছে সোনকাল হ'বই আমি অকণমান জুইকে ফুৰাই দিছোঁ আৰু জুইকে ফুৰাই দিছোঁ অকণমান খানা প্ৰায় হৈছে এইজনী আমাৰ খুৰী কি হ'ল অ' গুণ্ডাই তোমাক তেনেকৈ দিছে ঠাণ্ডা দিন যিহেতু চব জুই ফুৰা ব্যস্ত জুই এইয়া বাবাই খাবৰ কাৰণে এইবোৰ পাৰি দিছে ইয়াতে খাম এতিয়া আমি এয়া কি খাবা তুমি বহিবা দেই এইয়া এতিয়া আমি খাবলৈ লৈছোঁ এইয়া খাই লওঁ এতিয়া আমাৰ মা খুৰীহঁতে একদম খোৱা আৰম্ভ কৰি দিছে এয়া ইউটিউবাৰ কি হ'ল খাইছেনে খাইছে আমাৰ ইয়াত দূৰণিত বহা মেইন কাৰণটো হ'ল এখেতে মাছ মাংস নাখায় অঁ নিৰামিষ বেলেগকৈ খাইছে কাৰণে বেলেগকৈ বহিছে আৰু আমাৰ ইয়াও এইবোৰ একদম চৰিয়া খুটি বহাই লৈছে আৰু লাষ্টত আৰু ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব